আজি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুললৈ ক্ষমা কৰিব। কবিতাৰ শিৰোনাম মাহিদেউৰ পুতলা। কবি নীলপৰ্ধা বৰদলৈ। মাহিদেউৰ পুতলা। আমাৰ ঘৰৰ ওচৰতে মাহিদেউৰ ঘৰ। মাহিদেউৰ পুতলাটি হ'ল এদিন জ্বৰ। জ্বৰ পানী লগা জ্বৰ। হাচ্চো ডক্তৰ মাহিদেৱে ক'লে। ডক্তৰ আনিবলৈ দাদা লৈ দিলে। দৌৰ দুৱাৰত ডক্তৰে কৰে টক টক। ভয়তে পুতলাই কপে থওঁ থওঁ। ভয় নাই ডাক্তৰে ক'লে। লাহেকৈ পুতলাক বেজী এটা দিলে। আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ।